দুখীয়া হ'ব পাৰোঁ মনত দুখীয়া নহয় ভাত পানী খুৱেহে এৰিম তো কথা শুনি পেলাই কিবা কৰি মেলে এই মানে তিৰি মানুহৰ কাম কৰে কিবাহৰ কাম কৰে ভাই ভাই তো গাইস লাইক কৰি কেনে এই ঘৰৰ ভিতৰত সুমি গলা সি যে কৈছিল যে তিৰি মানুহ কাম নকৰো বুলি ओ दोस्ती अच्छा गोठे आप सभी को मेरे यूट्यूब चैनल पर और एक बार सगो ठोटे मेरा अपना स्टाइल पर पहला को इफाले इदल सेशन से इदल टिकिनी बनसु टिकिनी केने लागছে केने ভাল লাগছে না এনো তো ভাল লাগবই সাইজেস চলি না নহয় দে সাইজৰ এনে কইছো আন্ডার বতর কি আর করিম দোস্তি হাত সেই কারণে আর ঘরতে কি আর বেগি বেগি যায় আছো আর কাম বন্ত নাই তাহলে মোর ব্যাকগ্রাউন্ডত দেখা পাইছে না এগুলা কতাই ধান আমারই ধান মানে এই কিমান ধান দেখছ না মানে মই তলে যাম মানে উপৰত দেখি দেখাই নাপাঙে বহুত ধান আছে আমাৰ নাই কম 6 বছৰমান খাবাই পাৰিম এইখিনি ধান বহুত ফাটা ডাইলগ মাৰলো না দোস্তি হাত হ'ব দে আজিৰ কাৰণে এতিয়া সামৰণি মাৰো এই ডাইলগ ফাটা কিবা কৈ ফাটা ডাইলগ মাৰা A few moments later দোস্তি হাত দেখছ না টপলা কলা টপলা যে চাউল আছে চাউল ভাত খাব লাগবো মানে মাদাৰক ভাত বনাবৰ কাৰণে চাউল পঠাই দিং গতিকে পলা চাউল গিটা দিং সৰু পণ্ডিত গিটা আমাৰ লৈ যা হ'ব দি বাবা নৰা তই লৈ যা হাত হত ডেকাৰ হাতত চাউলত টপলা দি মাদাৰৰ আগত মানে মাদাৰৰ ওচৰত পঠাই দিলোঁ ভাত বনাবৰ কাৰণে আৰু পঠাই দিয়াৰ লগে লগে এক পাণ্ড পাইছে আৰু এই নাচয় কিয় এইফালে মানে ঠেলা চলাই আছে ঠেলা ঠেলা কি বিচিৰিব লাগছা এই গোবৰত পুৰা চকলেটটাও বিচিৰা দেও 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 এই যে চকলেট তুমি অপমান কৰিছা নাই আমি পঢ়ি থকা বুলি ভাবিছিলো ওই জায়গা বলে ভাবা না ধন্যবাদ ধন্যবাদ ভাই 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 মৰমৰ ভাই দিয়ে চকলেটটা দিয়ে নেউলি নালগেও যা তোর চকলেট গাইস এটা কথা মনত পড়লা মানে এই চকলেট আর খুজাতে 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 এই কিছু মানে যে এই আপিৰ কথা শুনি পেলাই কিবা কৰি মেলে এই মানে তিৰি মানুহৰ কাম কৰে কিবাহৰ কাম কৰে মই ভাই এগিলা কাম কৰা নাই দেই মানে এগিলা কাম কৰিব মন নাযায় মোৰ হয় না নহয় মই কৰো নেকি কাম মই কাম কৰো নেকি মই কৰা এই এনে কৈছে দস্তি হাত মানে মই এগিলা কাম একোই নকৰো মানে মন নবহে এগিলা কাম কৰবা কিহৰ খটিডাল কৰি আছে হতে এই কইনা চইনা বাদ দি ঠেলাখান ভালকে চচোন থ ভালকে উঠা ঠেলাখান কি টেমা এটা সি ভালকে চইটা তো ৰাখবা নৰে তাতে আৰু টিভি আনে সি কইনা আনে মুরগি দুঃখ হয়েছে এবার মত বুদ্ধি ছুয়া দস্তি হাত এই বস্তু মানে অল্প অল্প কিবা মানে এই কি ঠেলাখানৰ লগতে উমলি আছে গতিকে দে থাকক দে সি উমলি মোৰ অল্প মানে অলপ মোৰ কিবা কাৰণে কাম আছে মই সেই কামখিনি কৰোঁ আৰু নখি দস্তি হাত গতিকে দে পিছত লগ পাই আছো সি যে কৈছিল যে তিৰি মানুহ কাম নকৰো বুলি এইবাৰ মই আপোনালোকক দেখাই দি আছো সি তিৰি মানুহ কাম কৰে নে নকৰে এই আছো গাইস তিৰি মানুহ কাম নকৰা মানুহে তিৰি মানুহে কাম কৰে এই কি দেখিব লাগছে এই ৰ অডিয়েন্সক তো দেখাব লাগবো অলপমান তিৰি মানুহ কাম কৰা এই চোৱা গাইস লাইক কৰি কেনে এই ঘৰৰ ভিতৰত সুমি গলা এইফালে আছে চাউল আৰু এইফালে আছে দালা চাঙলি আৰু এইফালে আছে গুড়া আৰু এইফালে আছে এই লাঠিডাল দস্তি হাত মানে মই তেনে এনেই কৈছিলোঁ তিৰি মানুহৰ কাম যে এইগিলা দাদাগিৰি চলো বুলি মানে অল্প অল্প কৰিব লাগে দেচোন দে এইগিলা মাদাৰৰে সহায় হয় অলপ হয় নে নহয় ঐ দেখিয়া মাদাৰৰ সহায় হয় নে নহয় এই বুজি নাপায় হেৰি দস্তি হাত হেৰি মই নিজে কৰিছে তুই মোৰ মিত্ৰ না শত্ৰুৱে চকলেটটা ধুইলে দিছিলি দস্তি কি ক'ম আৰু মানে এই অলপ অলপ চলে কাম ইমান দাদাগিৰিতো চলবা নৰা না মানে নহ'লে ঘৰৰ পৰা ওলাই যাব লাগব সি যে কল কিবা হেৰি এই মানে তিৰি মানুহৰ কাম কৰোঁ কিবা কৰোঁ অল্প মানে
অলপ মাদাৰক সহায় কৰি দিছোঁ তাৰ বাদে একো নাই আৰু এইফালে সেইগিলা কাম চাম হোৱাৰ পিছত মই মানে বৰ্তমান এতিয়া যাই আছোঁ খৰি ল'বলৈ খৰি নিব আহিছোঁ গম পাইছাই যি গতিকে ঠাণ্ডাত ছিজন চলি আছে জুই পাব লাগে গধূলা হ'লে সেইকাৰণে ইয়াত নিব আহিছোঁ আৰু উপায়তো নাই আৰু দস্তিহাত অকল মই বুলিয়ে নহয় তন্তেও অলপ খৰি চৰি ওলাব চেষ্টা কৰিবি মানে নিজৰে অলপ ভাল হ'ব দেচোন দে জুইটো নোপোৱালে কি হ'ল মায়ে আনে অলপ ভাত চাত ৰান্ধাৰ কাৰণে সহায় পাব আৰু যদি তন্তৰ ঘৰৰ পিছফালে খৰি নাই মোৰ লগত আহিবি মই নাচো না আমাৰ ঘৰত আহিবি এই নাচোৱা কিয় কিমান ডাঙৰ হাবি কি এই দুনিয়াৰ খৰি আছে ইয়াতে একেলগে বিচাৰিম একেলগে আড্ডা মাৰিম একেলগে চাহ পানী খাম একেলগে ভাত পানী খাম দুখীয়া হ'ব পাৰোঁ মনত দুখীয়া নহয় ভাত পানী খুৱেহে এৰিম তো দস্তিহাত মানে আজিৰ ভিডিঅ'টা এতে সামৰণি মাৰিব লাগে মই মানে এটা সৰু সুৰা ৰাইড কৰিম বুলি ভাবিছোঁ তো সেই ৰাইডটা কৰিবৰ কাৰণে মই অলপ প্লেন বনাব লাগিব আৰু সেই প্লেন বনাবৰ কাৰণে মানে কি কয় মোক অলপ সময় লাগিব আৰু সেই সময়ৰ কাৰণে মই এই ভিডিঅ'টা এতিয়া সামৰণি মাৰিব লাগিব তো মিলি আখৰি ভিডিঅ' তাত থাকিলে বাই ছাবস্ক্ৰাইব কৰি দিবি হা